হেল্ল' এভৰিৱান, আহকচোন আজি বনাওঁ কলপচলা তৰকাৰী। তাৰ বাবে মই কলপচলা এটা কাটি আনিলোঁ। ভীমকলৰ পচলা হয়। ইয়াৰ ডাঠ অংশখিনি আঁতৰাই ল'ম আৰু এতিয়া এইখিনি মিহি মিহিকৈ কাটি ল'ম। গিলাচৰ আগ অংশটোৱেদি আপোনালোকে খুন্দি ল'ব পাৰে। মই সেইদৰেই খুন্দি লৈছোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাতে মিঠাতেল দিছোঁ, 2টা শুকান জলকীয়া, 5 ফোৰণ দিছোঁ। একেবাৰে কম মছলা ব্যৱহাৰ কৰি বনাম। এতিয়া মিডিয়াম চাইজৰ এটা পিঁয়াজ কাটি দিছোঁ। আপোনালোকে নহৰু আদা বটা দিব পাৰে, মই দিয়া নাই। এতিয়া গোটেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে এতিয়া মচুৰ আৰু মৌ দালি কেইটামান তিয়াই থৈছিলোঁ, সেইকেইটাও দি দিছোঁ। গোটেইখিনি পুনৰ ভালকৈ লৰাই ভাজি ল'ম। এইদৰে অলপ সময় ভজা হোৱাৰ পিছতে মই কলপচলাখিনি নিমখ সানি থৈ দিছিলোঁ। গোটেইখিনি ভালকৈ পুনৰ লৰাই ল'ম। ইয়াতে এতিয়া জোখমতে নিমখ আৰু হালধি ব্যৱহাৰ কৰিছোঁ। মই এটা মিডিয়াম চাইজৰ আলু দিছোঁ। আপোনালোকে আলু নিদিয়াকৈও বনাব পাৰে। কলপচলা আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। ইউৰিক এচিড, চুগাৰ আৰু কলপচলা খালে পেট চাফা হয় বুলি কোৱা হয়। মাজে মাজে বনাই খাব লাগে। কলপচলা মাছ বা মাংস যিকোনো লগত বনাই খাব পাৰি। যিহৰ লগতে নবনোৱা হওক কিয় লাগিলে পচলাৰ তৰকাৰীখন খাবলৈ খুবেই ভাল লাগে। এতিয়া ইয়াতে মই জোখমতে পানী দি প্ৰায় 15 মিনিটৰ বাবে গেছৰ ফ্লেম কমাই সিজিবলৈ দিলোঁ। ইয়াৰ প্ৰায় 15 মিনিটৰ পিছত আমাৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু শেষত একেবাৰে গৰম মছলা অকণমান দি ভাতৰ সৈতে পৰিৱেশন কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।